हेलो फ्रेंड्स की खबर आपनालोकर आशा करिसु आपनालोक भाले आछे आरो आमिও भाले आछु आरो एटा नतुन भिडिओ होइते आपनालोকক आमार जुनालदीप चेनेलলৈ स्वागतम जनालो आपनालोके सम्पूर्ण भिडिओটো चाबो आरो तेतियाहे गम पाबो कत गय आछु की কাৰণত गय आछु मोर आशा থাকিল आपनालोके भिडिओটো চাই निश्चय ভাল পাবো आरो যদি ভাল পায় লাইক কমেন্ট এন্ড শেয়ার কৰি দিব প্লিজ আমি এটা কিন্তু অসমৰ বাহিৰত গৈ আছো দেই চাবো ভিডিওটো চাবো নচোৱাকে নাথাকিব এয়া আমি এতিয়া ৰাতিপুৱা 4:30টাত আমি ট্ৰেভেলাৰত উঠিলো উঠি আমি গৈ এতিয়া আমাৰ সোনাপুৰৰ টল গেট পাইছো এয়া আমাৰ টিমৰ সকলো ট্ৰেভেলাৰত উঠিলো এয়া আমাৰ ছাৰ আমি এতিয়া গৈ আছো অসমৰ বাহিৰত গৈ আছো কিন্তু হা হেতু হিং দিছো বাকিখিনি আপোনালোকে চাই থাকিব এয়া আমি এতিয়া আহি আমাৰ জোৰাবাট পাৰ হৈ আমাৰ যিটো গণেশ মন্দিৰ পাই খানা পাৰ নাপাও নে হেতু পালোহি ট্ৰেভেলাৰ পৰা আমি এতিয়া গৈ আছো ৰেলৱে ষ্টেচনলৈ বুলি সকলোৱে ইফালে ডাঙৰ বেগ লৈ ইফালে আমি গুৱাহাটী ৰেলৱে ষ্টেচনত পালোহি এয়া ভিতৰৰ পৰিবেশ অলপ চাওকচোন আপোনালোকে সকলোৱে কিন্তু ভিডিঅ' কৰাত ব্যস্ত দেই এই আমি ফাইনেলি ট্ৰেইনত বহিলো ইফালে দীপ্তি সাহানাৰা আৰু এ পৰিস্মিতা ইফালে দীপ্তি মা ইফালে পৰিস্মিতা মা আৰু ইফালে ছাৰ বাইদেউ আৰু ইফালে আমাৰ সকলো টিম মেম্বাৰ আমি এনেকৈ গৈ আছো আমাৰ নিজৰ লক্ষ্য স্থানলৈ আপোনালোকে চাই থাককচোন এ আমি ফাইনেলি ট্ৰেইন চলাৰ পিছত আমি এতিয়া শৰাইঘাট ব্ৰিজৰ ওপৰত আছো লৰাই দূৰলৈ চাই বহুত কথা সুধিছে ফেৰীবিলাক ক'ত যায় কেনেকৈ চলে পানী ওপৰত নো কেনেকৈ উপঙি থাকে ইমান গধুৰ বস্তু লৰাছলি এই বয়সটোত বহুত কথা সুধে আৰু মই শুনিছো যিমান কথা সুধিব সিহঁতৰ হেনো তিমান বুদ্ধি আৰু জ্ঞান বাঢ়ে আৰু ফাইনেলি মই এতিয়া ট্ৰেইনৰ মিছল বুটৰ মজা ললো সঁচাই মিছল বুটকেইটা খাই বহুত ভাল লাগিছিল আৰু অলপ পিছতে আমাৰ ইয়া বাইদেৱে নাচিলে তাতে এগৰাকী বাইদেৱে গান গাবলৈ আহিছিল আমাৰ বাইদেৱে গানৰ চেউচে অলপ নাচি দিল তাতে নাচি দিলে তাই আমি এনেদৰে গৈ আছো ট্ৰেইনত আৰু গৈ এতিয়া সন্ধিয়া হ'বই হ'লগৈ আৰু চাওকচোন সন্ধিয়া সময় মুহূৰ্তটো ইমান ধুনীয়া লাগিছে আৰু সেই চৰাইবিলাকো ঘৰমুৱা হৈছে এয়া বেলি দুবাৰ মুহূৰ্তত ইমান যে ধুনীয়া দেখিছে নহয় দূৰলৈ পৰিৱেশটো চাওকচোন আপোনালোকেও আৰু আমি একদম আপোনালোকক এতিয়া ৰাতিপুৱাহে লগ পাইছো ৰাতি আৰু ভিডিঅ' কৰা নহ'ল ৰাতিপুৱা উঠি আমি একদম আপোনালোকক এই ৰেলৱে ষ্টেচনৰ বাহিৰৰ ৰেলৱে ষ্টেচনতহে লগ পাইছো আৰু আপোনালোকক দেই এই আমিবিলাক বহি আছো এতিয়া আমি অহা ট্ৰেইনখনৰ নাম আছিলে গুৱাহাটী টু বেংগলোৰ এক্সপ্ৰেছ লৰা ফূৰ্তিত দেখিছেনে জপিয়াই আছে আৰু এওঁলোকে বেগবিলাক লৈ আহিছে ওপৰৰ পৰা কলহ বেগ মিউজিক চিষ্টেম এইবিলাক লৈ আমি ক'ত আহিছোঁ বাৰু আপোনালোকে ভাবিছে নিশ্চয় ন সেইকাৰণে চাই থাকক ভিডিঅ'টো দেই আমি এতিয়া ষ্টেচনৰ বাহিৰত ওলাই আপোনালোকে এনেকুৱা এটা মন্দিৰ পাব বহুত ধুনীয়া মন্দিৰটো সৰু কিন্তু মন্দিৰটো বহুত ধুনীয়া আছিল দেখিবলৈ আমি এতিয়া অ'টো নহ'লে মেজিকবিলাক ভাড়া কৰিব লাগিব মানে আমি য'ত আছোঁ তালৈকে আমি সেই মেজিকৰ দ্বাৰাই যাব লাগিব আৰু আমি এতিয়া ৰুমত সোমাই আৰু ৰুমত বেগ চেক থৈ অলপ সন্ধিয়া সময়ত ওলাই আহিলোঁ মানে ওচৰতে এটা মেলা হৈ আছিল মেলা মানে আমাৰ অসমত যিদৰে বাণিজ্য মেলা হয় এনেদৰে আছিলে মেলাটো তেওঁলোকে কিন্তু সেই মেলাটো আপোনাৰ সেই গণেশ পূজা উপলক্ষে ৰাখিছিল তাত কিন্তু বস্তুবিলাক বহুত কমত পোৱা যায় দেই অলপ হ'লেও আৰু এয়া পাণ তামোল দেখিছেনে পাণ এখন নাখাই জানো থাকিব পাৰি এনেকুৱা মেলাবিলাকত গ'লে মই কিন্তু পাণ খাওঁৱেই দেই এনেকুৱা মেলাবিলাকত গ'লে 15 টকা লৈছিল কিন্তু খাই বহুত টেষ্টি লাগিছিল পাণখন আৰু ল'ৰাক এই লগত যোৱা ভাইটিজনে তাৰ নামৰ আখৰে এডাল চেন গিফ্ট দিল আৰু ল'ৰাই পাই যি ফূৰ্তি পাইছে নহয় এইবিলাক চাওকচোন এইবিলাক কি জানে চব 20 টকাতে পায় তাত বহুত কম আমাৰ কিন্তু ইয়াত 20 টকাত এই বস্তুডাল পোৱা নাযায় দেই আৰু এইটো হৈছে তেওঁলোকৰ ট্ৰেডিশ্যনেল ডান্স উৰিষ্যা কটকৰ ট্ৰেডিশ্যনেল ডান্স মই কৈছোঁ হা উৰিষ্যা কটকৰ এইটো ট্ৰেডিশ্যনেল ডান্স ক'ত আহিছোঁ অলপ গম পাই আহি আছে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে
আমাৰ বাগানীয়া ডান্সটোৰ লগত অলপ বহুতখিনি মিল আছে হয়নে আৰু আমাৰ অসমীয়া ভাষাটো আৰু উৰিষ্যা ভাষাটো বহুতখিনি মিল আছে তেওঁলোকে বুজি পায় এটা দুটা কথা আমি ক'লে মানে তেওঁলোকে এটা দুটা কথা বুজি পায় তেওঁলোকে আমাৰ অসমীয়া ভাষাটোৰ লগত বহুতখিনি মিল আছে চাওকচোন আপোনালোকেও তেওঁলোকৰ ডান্সটো অলপ আৰু এইবিলাক দেখিছেনে অলপ জায়গাতে তেওঁলোকে কেনেদৰে ল'ৰা ছোৱালী খেলাৰ বস্তু মানে বনাই দিছে সুইমিং পুল ষ্টাইলত আৰু এইটো দেখিছে এইটো হৈছে মেইন বস্তু ইয়াত মোৰ ল'ৰাই যে নতুন ফ্ৰেণ্ড বনাই ল'ল এই ল'ৰা মানে এটা তাৰ মানে নেচাৰ ভাল আছে য'ত গ'লেও মানে সি বন্ধু বনাই ল'বই আৰু দেই যেনেকৈ নহওক সেই বস্তুটো তাৰ মোৰ বহুত ভাল লাগে আৰু দেখিছেনে এয়া প্ৰথমতে সি জানা নাছিল খেলিবলৈ দেউতাকে যেতিয়া শিকাই দিল তাৰপিছত সি জানা হ'ল খেলিবলৈ কিন্তু খেলি যেতিয়া ভাল পালে তাৰপিছত কিন্তু সি আহিবই খোজা নাছিল ৰুমলৈকে তাৰ লগতে আমি বহুত সময় ইয়াতে থাকিব লগা হ'ল দেখিছেনে তাৰ ফূৰ্তি ওচৰতে চকৰি এটা ঘূৰি আছিল মোৰ যে দেখি মোৰ ঘূৰাই যায় মইতো জীৱনত চাগে উঠিবই নোৱাৰিম আৰু এতিয়া সময় 10টাই বাজিল ভাবিলোঁ কিবা এটা খাই যাওঁ আৰু ৰুমত যাইনো কি দেখাম আজি ভিডিঅ'টো ইমানতে ৰাখিলোঁ নতুন ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে বাই কিন্তু নেক্সট ভিডিঅ'টো চাব দেই আপোনালোকে নাপাহৰিব তেতিয়াহে গম পাব আমি উৰিষ্যা কটকত কিয়নো আহিছোঁ কি কাৰণত আহিছোঁ সকলো আপোনালোকে দেখিব বাই বাই